নমস্কাৰ। যোৱা 24/5/22 তাৰিখ মঙলবাৰে আমাৰ স্বৰচিত কবিতা লিখনিৰ শ্ৰেষ্ঠ কবিতাটি মই হাতত তুলি লৈছোঁ। কবিতাৰ শিৰোনাম স্বাধীনতা। কথা পাৰ্থপ্ৰতিম মেধি আৰু আবৃত্তি কৰিছোঁ মই গিৰিচন্দন দিহিঙীয়াই। হে শ্বহীদ, প্ৰণাম তোমাক। হে শ্বহীদ, প্ৰণাম তোমাক। তোমালোকৰ উত্তপ্ত তেজত ৰাঙলী ভাৰতৰ ভূমি আজি। বুকুত অসীম সাহস, বীৰত্বৰে যুঁজ দি আগুৱাই গৈছিলা সকলো মাতৃভূমিক মুক্তি দিয়া। নিস্বাৰ্থ আৰু দেশ প্ৰেমৰ জোৱাৰ ফুটি উঠিছিল তোমালোকৰ দেহত। শেষ বিন্দু তেজ থকালৈকে যুঁজ দি প্ৰাণ বিসৰ্জন দিলা দেশৰ হকে। তথাপিও কষ্টৰ ফল বিফল নহৈ শেষত স্বাধীন হ'ল আমাৰ দেশ। শত সহস্ৰ প্ৰণাম জনাই সকলোকে শ্ৰদ্ধা নিবেদিছোঁ বীৰ শ্বহীদক। তোমালোক জীয়াই আছা আমাৰ দেশত, প্ৰতিক্ষণ প্ৰতিপল হৃদয়ৰ কোণত। ধন্যবাদ।